নমস্কাৰ বন্ধু-বান্ধৱীসকল, পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। বন্ধু-বান্ধৱীসকল, আজি মই আপোনালোকক SBI ATM ডেবিট কাৰ্ড এপ্লিকেশ্যন ফৰ্ম কেনেকৈ ফিলআপ কৰিব অতি সহজ উপায় দেখুৱাম। সো ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব আৰু ভিডিঅ'টো যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু প্ৰথমবাৰৰ বাবে যদি চেনেলটোলৈ আহিছে তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। তেন্তে বলক ভিডিঅ'টো এতিয়া আৰম্ভ কৰোঁ। ইয়াত আপোনালোকে দেখিছে নিউ ৰেনুৱেল ৰিপ্লেচমেণ্ট। যদি আপোনালোকে নতুনকৈ আবেদন কৰিব বিচাৰিছে তেন্তে নিউ টিকমাৰ্ক কৰিব। এপ্লিকেশ্যন নৌটো আপোনালোকে ভৰাব নালাগে আৰু নেমটো আপোনালোকে ভৰাই ল'ব। ইয়াত আপোনালোকে যিজন ব্যক্তিৰ নামত ATM কাৰ্ডটো এপ্লাই কৰিব বিচাৰিছে তেওঁৰ নামটো ইয়াত ভৰাই ল'ব। তাৰপিছত আপোনালোকে আহিছে এড্ৰেছত আপোনালোকে যদি গাঁৱত থাকে গাঁৱৰ নামটো দিব, পোষ্ট অফিচ দিব আৰু আপোনালোকে চিটিখনৰ নামো দিব পাৰে। ইয়াত লিখা আছে টাউন চিটি, আপোনালোকৰ যদি চিটি আছে আপোনালোকে চিটিখনৰ নাম ইয়াত দি ল'ব। তাৰপিছত আছে ষ্টেট, আপোনালোকে যদি অসমৰ হয় অসম লিখি ল'ব, যদি বেলেগ ষ্টেটৰ হয় বেলেগ লিখিব। পিনক'ড আপোনালোকে ভৰাই ল'ব। তাৰপিছত ইয়াত টেলিফোন আপোনালোকে ফোন নম্বৰ এটা দি দিব আৰু মোবাইল বুলি লিখা আছে ইয়াত আপোনালোকে একাউণ্ট নম্বৰত যি মোবাইল নম্বৰ দিয়া আছে সেই নম্বৰটো ভৰাব লাগিব। জিমেইল আইডি আপোনালোকে যিকোনো এটা দিলেও হ'ব। ইয়াত একাউণ্ট টাইপ আপোনালোকে ছেভিং কৰিব বিচাৰিছে নে কাৰেণ্ট কৰিব বিচাৰিছে নে অভাৰড্ৰাফ্ট, এইটো আপোনালোকে নিজে চিলেক্ট কৰি টিকমাৰ্ক কৰিব। ডেট অফ বাৰ্থ আপোনালোকে জন্ম তাৰিখটো ইয়াত ভৰাই ল'ব। তাৰপিছত ইয়াত লিখা আছে মেল নে ফিমেল, আপোনালোকে মেল নে ফিমেল টিকমাৰ্ক কৰিব। একাউণ্ট নো আপোনালোকে বেংক একাউণ্টৰ নম্বৰটো ইয়াত ভৰাই দিব। টাইপ অফ ATM কাৰ্ড এপ্লাইড ফৰ, আপোনালোকক ইয়াত তিনি ধৰণৰ ATM কাৰ্ড দিছে। আপোনালোকে যিহে এটাত আপোনালোকৰ ইচ্ছা অনুযায়ী আৰু সুবিধা অনুসৰি আপোনালোকে ইয়াত চিলেক্ট কৰি টিকমাৰ্ক কৰি দিব। ইয়াত আপোনালোকে প্লেচ আপোনালোকৰ ঠাইখনৰ নাম ইয়াত আপোনালোকে ভৰাই ল'ব। তাৰপিছত আপোনালোকে ইয়াত ডেট আপোনালোকে যোন তাৰিখে এই ফৰ্মখন বেংকত জমা দিবগৈ সেই ডেটটো আপোনালোকে ইয়াত ভৰাই ল'ব। ইয়াত আপোনালোকে ছিগনেচাৰ কৰি দিব, মানে চহী কৰি দিব। অফিচ ইউজ এইখিনি আপোনালোকে নালাগে, বেংক অফিচত আপোনালোকক কৰি দিব। আপোনালোকে এই ফৰ্মখন ফিলআপ কৰি আধাৰ কাৰ্ড আৰু বেংক পাছবুকৰ এখন জেৰক্স লৈ আপোনালোকে বেংকত জমা দি দিব আৰু ATM কাৰ্ডৰ আপোনালোকৰ প্ৰচেছটো সম্পূৰ্ণ হৈ যাব।